गोजाम बोसोरखौ बिदाय होना गोदान बोसोरखौ बरायनानै रंजानायखौ हादोरसानि दाब दाब जायगायाव नुनो मोन्दों। बेबादि समावनो सनितपुर जिल्लानि सिंग्रि गुप्तेश्वर थानसालियाव 1 जानुवारि खालारखालि रोजा रोजा सिबियारिफोरा आनान गसाइनि सेराव बोर लाफैनायखौ नुनो मोन्दों। गुबुन फारसेथिं सिंग्रिनि गुप्तेश्वर थानसालिनि आफाङाव थानाय फैलाव फोथाराव गोजाम बोसोरखौ बिदाय होनानै गोदान बोसोरखौ बरायना नखरनि सोद्रोमाफोर आरो आंगो लोगोफोरजों जयै बोथिसे ओंखाम जालायनानै रंजानाय नुनो मोन्दों। আমার 31 তারিখ বা 1 তারিখত যদি এক্সিডেন্ট হব নালাগে তেনেহলে হোয়াটসঅ্যাপ বন্ধ করেন। হোয়াটসঅ্যাপ বন্ধ নকৰে আন এটা মানুহে এটা ড্ৰিংক লৈ আছে, হোয়াটসঅ্যাপ মদ লৈ আছে, খাই আছে, কিন্তু যদি এক্সিডেন্ট হব নালাগে সেইটো বাধাটো কিয় কাৰণে দি আছে চৰকাৰে? মোৰ অসম চৰকাৰে প্ৰশ্ন এটা বেয়া লাগিছে, বেয়া লাগিছে সেইটো প্ৰশ্ন। আমি গুপ্তেশ্বৰ দলত আমি উপস্থিত হৈছোঁ। সকলোৱে মোৰ অসমবাসীকে শুভেচ্ছা জনালোঁ। লগতে আমাৰ যিমান ভাই ভণ্টি ভাই ভণ্টিসকল আছে সবাই এনজয় কৰক নতুন বছৰলৈ আৰু যিমান অসমবাসীলৈ নতুন সালৰ শুভেচ্ছা জনালোঁ। সবাই এনজয় কৰক, ফূৰ্তি কৰক আৰু পৰ্যায়ক্ৰমে বছৰত আমি ইয়াতে আমাৰ সিংগুৰি গুপ্তেশ্বৰ মন্দিৰ যিমান আমাৰ অসমৰ যিমান আমাৰ ৰাজ্যৰ যিমান আছে গাঁও অঞ্চলৰ চেলে ইয়াতে চবে পিকনিক কৰিব আহিছে, ফূৰ্তি কৰিব আহিছে 1 জানুৱাৰী বিজয়লৈ চবকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু যিমান আমাৰ অসমবাসী আমি খুব শুভেচ্ছা জনাইছোঁ। আমি ফেমিলি লৈ ইয়াতে পিকনিক কৰিব আহিছোঁ, চবকে ভাল লাগিছে। আপোনালোকেও আপুনি ইমান দূৰৰ পৰা আহিছে, আপোনালোকক শুভেচ্ছা জনাইছোঁ। বহুত ভাল লাগিছে। আমাৰ দাদা বাকী কেইজনমান বহুত ফূৰ্তি কৰিছে, আমি আপোনালোকে চাই আছে চাগে বহুত কেনে লাগিছে নতুন বছৰ শুভেচ্ছা থাকিল। 1 জানুৱাৰী বুলি এসাঁজ খাবলৈ আহিলোঁ হাঁহে মাহে, গতিকে নতুন বছৰ সকলোকে শুভেচ্ছা থাকিল। আহি থকা দিনবিলাকত যাতে সকলো ভাৰতবৰ্ষৰ সকলো জনতা যাতে সুখেৰে থাকিব পাৰোঁ। আমি এটা ক'ব বিচাৰিছোঁ ব্যক্তিগত কথা, আমি অসম চৰকাৰলৈ ক'ব বিচাৰি আছোঁ। আজি অসম চৰকাৰে আমাক আজি 1 জানুৱাৰী ঠিক আছে চৰকাৰে আমাক আজি অলপখিনি আমাৰ ব্যক্তিগত উল্লাসকাৰে বাধা দি আছে যে কোনো বস্তু থাকে নিচাজাতীয় বস্তুবিলাক সেইবিলাক কৰিব নালাগে বুলি চৰকাৰে আমাক বাধা দি আছে। ঠিক আছে, যদি চৰকাৰে যদি আমাক বাধা দিছে জনতাক যদি খাব নালাগে তেখেতে আমি হোৱাটছএপটো বন্ধ কৰক। হোৱাটছএপ বন্ধ নকৰে সিহঁতে হোৱাটছএপটো অপেনলি খোলা কৰি দি আছে। ঠিক আছে, আমাৰ জনতাই ড্ৰিংকিং মানে হোৱাটছএপৰ পৰা মদ্য বস্তুবিলাক লৈ আহিছে, খাই আছে। আজি ইয়াতে আমি এইখিনি সিংহৰী স্থানত আমি চাই আছোঁ গোটেই এটা যে আৰক্ষী কথা সিহঁতে ডিউটি কৰি য'তে পিকনিক খাই আছে গোটেই চাৰ্ভে কৰি আছে। পিকনিক খাই আছে, কোনোবা ড্ৰিংকিং কৰি আছে নে কি কৰি আছে, গোটেইকেইটা চাৰ্ভে কৰি আছে। সেইবিলাক কিন্তু অসম চৰকাৰৰ মই কিন্তু ব্যক্তিগত ভাৱে সেইটো বাধা দি আছে চৰকাৰে, এইটো বেয়া লাগিছে। যদি ঘৰ চিপাজাৰ, আপোনাৰ চিপাজাৰৰ পৰা আহিছে? হয়, চিপাজাৰৰ পৰা আহিছোঁ। তাৰপিছত আহি ইয়াতে আজি এই নতুন বছৰটোত যিটো এটা আনন্দমুখৰ পৰিৱেশ দেখিলোঁ, ভগৱন্ত প্ৰভুৱে গোটেই অসমবাসী ৰাইজৰ লগতে সকলোকেই ভালে কুশলে ৰাখক আৰু সকলো দুখ দণ্ড নোহোৱাক হৈ আমাৰ মানুহখিনি যেন সদায় উন্নতিৰ দুপাদ্যে যাব পাৰে আৰু এইখিনিয়ে প্ৰাৰ্থনা। আৰু তাৰোপৰি আমাক আজি বিগত কেইটা বছৰত বিজেপি চৰকাৰে যিটো আমাক সুবিধা দিলে, আচলতে এই সুবিধাখিনিৰ কাৰণে ভগৱন্ত প্ৰভুৱে তেওঁলোককো হেৰি কৰি নিয়ক আৰু গোটেই আগুৱাই নিয়ক, যে আগুৱাই গৈ আমি যেন সদায় সুন্দৰ হাঁহিমুখে থাকিব পাৰোঁ, এনেকৈ আমি কামনা কৰিছোঁ। এইটো ভগৱানৰ আপোনালোকে য'ত পিকনিক খাইছে গুপ্তেশ্বৰ দেৱালয়, যাৰ গুপ্তেশ্বৰ দেৱালয় শংকৰদেৱৰ জন্ম বৃত্তান্ত, সেই কি অনুভৱ কৰিব? সেইটো মহাপুৰুষজনাই আমাক যিটো হেৰি কৰি থৈ গ'ল, আমি আচলতে আগতে এইবিলাক জনা নাছিলোঁ, কিন্তু যেতিয়া আমি অকণমান জনা হোৱাৰ পৰাই দেখিলোঁ মহাপুৰুষ দুজনৰ শংকৰদেৱ আৰু মাধৱদেৱ তেওঁলোকৰ যিখিনি
আমি অৱদান পালোঁ, সেই অৱদানখিনিৰ কাৰণে আমি আজি যিমানখিনি আগবাঢ়ি যাব পাৰিছোঁ, গতিকে ভগৱন্ত প্ৰভুৱেই তেওঁলোককো সদায় এনেকৈ অমৰ কৰি ৰাখক। এই গুপ্তেশ্বৰ দেৱালয় শংকৰদেৱৰ জন্ম বৃত্তান্তৰ লগত জড়িত। হয়, তাতে আপোনালোকে পিকনিক খাবলৈ আহিছে, কি অনুভৱ? এইটো এটা অনুভৱ হৈছে আমাৰ, আমি যিমান পৌৰাণিক এই অনুষ্ঠানখন, সেই হিচাপে যিমানখিনি উন্নতি হ'ব লাগিছিল আমি সিমানখিনি কৰিব পৰা নাই, সেইটো আমাৰ অনুভৱ হৈছে। তাৰোপৰি আমি আশা ৰাখিছোঁ এতিয়াও আজিতকৈ নিশ্চয় দিনক দিনে উন্নতিৰ পথত যাব। আৰু আজি সঁচাকৈয়ে বছৰৰ পহিল দিনত এই স্থানত পিকনিক খাবলৈ আহি প্ৰায় 1000 পাৰ্টি, নাই 1000 যোৰা মানুহটো বহুতেই হ'ব, মানুহ লগ পাই আমি আচলতে অভিভূত হৈ পৰিছোঁ। আৰু এই তীৰ্থস্থানৰ যাতে উন্নতি হয় সেইকাৰণে আমি ভগৱানৰ ওচৰত, সেই গুৰুজনাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আশা ৰাখিছোঁ বৰ্তমানৰ চৰকাৰেও এই অনুষ্ঠানখনৰ প্ৰতি এটা বিশেষ নজৰ দিব বুলি আমি আশাবাদী।